গাইজ খানা খানা পানী বুৰি আছে তো সেনেকাৰ কাৰণে মই ঘণ্টাল ঘমৰ দিয়া ল'লোঁ তো চানা লোকটো এনেকৈ আহিছে আমি প্ৰায় 50জন মান মানুহ যাই আছোঁ পুৰা বাইকে দিয়ে একদম ঘৰৰ পৰা প্ৰায় 50 কিলোমিটাৰমান ৰাস্তা হ'ব তো আৰু একটা বিখ্যাত মানে জংঘল আছে য'ত ইয়াত দেখিবলৈ পাব গতিকে চাই থাকক আমি এতিয়া বৰ্তমান হাই ৰোডত তো একেবাৰে ভিডিঅ'টো শেষলৈকে চাওক তেতিয়া ভালকৈ গম পাব কেনেকুৱা ধৰণৰ ঘৰৰ পৰা কোকৰাঝাৰৰ হয় এবাৰ আহি যাব ইয়াত অনেক মানুষ যায় আছে ইনকা লাগি আছে যে মানে আরো কিবা ফেস্টিভেল পাচ্ছে নাকি ইনকা হেনা লাগি আছে না যায় আছে আরো গেল কি আগত কয়টামান এই হেৰা এক দেখা আৰম্ভ হ'ল বিখ্যাত সেই জংগল যি জংগল প্ৰায় 20 কিলোমিটাৰমান এনেকেৰে গোটাই ঘন জংগল য'ত হাতী আছে কিবাকিনি মুঠতে বনৰীয়া জীৱ জন্তু ইয়াত বহুত আছে আমি ৰাস্তাত বহুতো হাতীৰ গোবৰ দেখিলোঁ আৰু সোণালী বান্দৰ দেখিলোঁ ৰাস্তাত একটা ওলাই থকা কিন্তু কেমেৰাত কেপচাৰ কৰিব পৰা নাই গতিকে সেইকাৰণে মই খুব দুখিত তো চাওক কেনেকুৱা ঘন জংঘল তো চাই থাকক একেবাৰে ভিডিঅ'টো শেষলৈকে আৰু খুব আমোদ পাব বুলি মোৰ এটা বিশ্বাস আছে চাওক এতিয়া ৰাস্তাৰ কাষে কাষে এইবিলাক যে ডাঙৰ ডাঙৰ কচু গছবিলাক দেখিছে এই কচু গছবিলাক আমাৰ ইফালে চানা কচু বুলি কোৱা হয় যিটো মানে কিবা খাৰ দি খোৱা হয় তেনেকুৱাই আৰু আমি এলা বৰ্তমান ৰাস্তাৰ মাজে মাজে বিখ্যাত হেৰা জংগল গছ য'ত খুব ভয়ংকৰ ডাঙৰ ডাঙৰ গছ আছে চাওক কেনেকুৱা ইয়াত দুটামান বান্দৰ দেখিলোঁ আৰু দেখা পাম নেকি যদিহে দেখা পাওঁ তাহলে কেপচাৰ কৰিম কেমেৰাত আৰু চাহ ইমান ধুনীয়া সৌন্দৰ্য ভাল লাগি আছে এই ৰাস্তাবিলাকে খুব মানে আনন্দ দি আছে মনটো শান্তি দি আছে চাওক ৰাস্তাইদি গৈ থাকোঁতে এইবিলাক চকুত পৰিল এইবিলাক মানুহে আহি ঘৰ সাজি ইয়াতে বাস কৰি আছে মানে বনাঞ্চলটো ধ্বংস হৈ গৈ আছে এনেকুৱা দেখি খুব ভাল লগা নাই আৰু একদম মানে চাওকচোন পিছফালে কেনেকুৱা ধৰণৰ অৱস্থা হৈ গৈছে একেবাৰে বন চন একেবাৰে কাটি একদম মানে খোলা পথাৰ বনাই দিছে এনেকৈ মানে ঘৰ সাজি আছে ইয়াতে চব খুব বেয়া লাগিছে এইকেইটা দেখি ইমান মানে ঘন জংঘলৰ মাজত এনেকুৱা এটা দৃশ্য দেখি মানে ভাল লগা নাই এটা খুব ইম্পৰ্টেণ্ট তথ্য যিটো নজনালে ভুল হ'ব ইয়াত মানে এটাও মানে টাৱাৰ পোৱা নাযায় মোবাইল টাৱাৰ যিটো জিঅ' আৰু এয়াৰটেল দুয়োটাই পোৱা নাযায় ইমান ঘন জংঘলৰ মাজত কিন্তু যিখন সৰলপাৰা নামৰ ঠাই তাত জিঅ'টো পোৱা নাযায় কিন্তু এয়াৰটেলখন পোৱা যায় গতিকে ইয়াত যদি আহে সৰলপাৰা নামৰ ঠাইখনত যদি আহে তেন্তে দুয়োখন চিম কাৰ্ডে লৈ আহিব নহ'লে আপোনাৰ পিছত প্ৰব্লেম হ'ব এইটো এটা আছিল সৰু ইনফৰমেশ্যন যিটো দৰকাৰ বুলি মই ভাবিলোঁ Kalau nggak rawat aja. Tidak minat jalan tu. Orang Jakarta. Don lagi piknik pahai. বিভিন্ন ধৰণৰ से mana lah. Lah oleh boleh आया है. Palu Sari. Ya mudah. Mudah deh. ये उधर एकदम खतरा ভিডিঅ' চাওক একদম মানে ভূটানৰ পাহাৰৰ যিটো দৃশ্য আৰু সেইটো দেখা পোৱা যায় পানী আহিব নেকি
ঘূৰিবলৈ আহে কিমান চাফা পানী চাফা মানে একদম পুৰা চাফা এতিয়া পুৰা একদম কিবাৰ ভিউটা আহে কি কয় এটা ভূটানের ভিউটা পাওয়া যায় পাহাড়ের আরও রোদ দিলে ভাল লাগবে সব মেলা মানুষ আইছে পিকনিক খাবা একদম কিবা ফেস্টিভেল থাকা নিচিনা লাগে এই কি মজা ভিউ বে চাও না আৰু এটা মানে ডুইজিং ফেস্টিভেল থাকা নিচিনা লাগে তো ডিম্পুদা যদিহে এই ভিডিঅ'টো চাই আছে তেন্তে আহি যাব ইয়াতো একবাৰ না কি কয় যদি ডিম্পুদা এই ভিডিঅ'টো চাই আছে তেন্তে আহি যাব এবাৰ ইয়াত এইটো হৈছে সৰলপাৰা বুলি কয় ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত লিংকটো থাকিব মেপ মানে গুগল মেপটো ইয়াতে আহি যাব পাৰিব চাওক চাওক বহুত মানুহ আহে ইয়াত সৰলপাৰামে আমি আহিছোঁ প্ৰায় 50জন মান বাইকেৰে একদম এইফালে পুৰা দোকান বহিছে চাওক বহুত আছে দোকান পাহাৰৰ ওপৰত যে ঘৰ আছে সেইবিলাকো দেখা যায় এতিয়াৰ পৰা তো মোবাইলত কেপচাৰ হয় না নহয় একো ক'ব নাপাৰলোঁ ভগৱান দাস ভাই গ বোলো জুম করে এখানে দেখাব চেষ্টা কৰিম মিলাই এইটো হৈছে আমাৰ ৰনাল্ডো তো চাওক না সাগৰৰ একদম ঢৌৰ দৰে উঠি আহি আছে একদম এইটো হৈছে ভূটান ভূটানৰ পৰা আহি আছে না তো আমাৰ দাদী ওরা ফটো উঠাত ব্যস্ত দাদা সকলে আছে আৰু এতিয়া চা মেলা মানুহ আহিছে এৰা আমাৰ তো মেলা মানুহ দেখাই পাই আছে তোৰা গোটাইখানে ব্যস্ত হৈ পৰিল ফটো লোৱাত ষ্টেটাছ লোৱাত তো চাওক মেলা মানুহ চা মেলা মানুহ হৈছে আৰু আগতেতো দেখালোংগে ইগো মানে ডাইৰেক্ট পানী গৈ ওলাই আহে ভূটানৰ ওটেৰ পৰা ঝৰ্ণাৰ নিচিনা হৈ মানে নিচিনা কৰে ওলাই আহে সাগৰে ঢৌ মানে ধুৱে আৰু তাৰ চেঁচা পানী গ'ল লাৰি চালোঁ একদম ফ্ৰিজৰ পানী নিচিনাই লাগে আন্ধাৰ নিচিনা হ'ব লাগিছে কাৰণ এতিয়া মানে কি কয় লাইটটা নুপুৰি আছে পানী পৰিব নিচিনা ভিডিও দেখছো আমার দাদার ড্যান্স খাতরা ড্যান্স মারছে আমার দাদা দেখছো আমার দাদা ভিডিও চলি আছে ভাল লাগিল বিৰাট আহিয়া মই আপোনালোককো অনুৰোধ জনাওঁ যে একবাৰ আহিয়া চাই যা জাগাটা তাৰপিছত আমাৰ চন্দন দা কিবা ক'ব নেকি দুআষাৰমান কৈ দে কিবা এটা কৈ দে মেলাখনত বহি লওঁ আৰু আমাৰ হিৰ' ছাৰ বহি আছে তাৰপিছত আমাৰ মানি দাদা তাৰপিছত গোটেইখানে বহিছে অলৰেডি খাবলৈ আৰু আমাৰ এৰা ডাঙৰীয়া খাই আছে পুৰা মাংস নাপাতে খাই আছে সদায় ডেঞ্জাৰ আৰু পালে হেৰা লাষ্টত একটা কিবা মাংস মানে টুকুৰা আছে হাৰা টুকুৰা তো কেনেকুৱা লাগিল খাইতো মানে ভালে লাগিল আৰু ভালে লাগিল না দাদা কেনেকুৱা লাগিল বঢ়িয়া কেনেকুৱা লাগছে দাদা
কৈ দে টেষ্ট কেনেকুৱা লাগিল বুঢ়িয়ে বনাইছে মই আঙুলিকে চুচি আছোঁ খাওয়া দাওয়া শেষ পালে এলা খানে বেৰাং এতে ঘুৰুং ফটক চটক উঠিম ওরা আহি গৈছা ভিউ কেনেকুৱা বুঢ়িয়া আহি আছে একদম মোৰ মোবাইলৰ কেমেৰাত নাহেগে কেনেকৈ দেখাম খানে খাতি যাম এৰাম সেনেকুৱা ভাবিলোঁ তো এলা মেলা মানুহ আহিছে একদম কিবা ফেষ্টিভেল থকা নিচিনাই লাগে কিন্তু এতিয়া ফেষ্টিভেল নাই কোনো ধৰণৰ ফেষ্টিভেল নাই খালি মানুহবিলাক এতিয়া জাষ্ট পিকনিক খাব আহে ঘূৰিব আহে খুব এটা সুন্দৰ দৃশ্য তো আহিলোঁ দেখা পাইছোঁ নিশ্চয় কেনেকুৱা ৰাস্তাগিদি একটা আমেজিং ধৰণৰ খুব সেউজীয়া চাৰিওফালে আৰু এইফালে সেইটো দেখি মানে খুব বেয়া লাগিছিল যিটো মানে ধ্বংস হৈ আছে সেইটো দেখি মানে বেয়া লাগিছিল আৰু পুৰা গাঁৱলীয়া আছে এই একটা দাদা পুরা লাগছে আৰু গাড়িও এই পুরা সিলত বহি আছে পুৰা আমি জেগা পুৰা চাক্কাৰ লগাই আছোঁ চাৰিওফালে মানুহ তো চাই লওঁ আৰু পুৰা আহিলোঁগে দেখালোঁগে মানে উচ্চা জেগা হ'লে ভাল আছিল মানে ভালকৈ দেখাব পালোঁ হয় না থকালোঁ চা ভিউ কেনেকৈ আহিছে ড্ৰোন থাকিলে ভাল আছিল আমি এলা বৰ্তমান আছোঁ চৰলপাৰা নামেৰ জেগাকডত খুব একটা ডাঙৰ ভাল প্লেচ হয় এতিয়া মেলা মানুহগিলা আহে আমিও আহিছোঁ পিকনিক প্লেচ বুলি কয় মানে চা না একটা ফেষ্টিভেল থকা নিচিনা লাগে পুৰা কিন্তু ফেষ্টিভেল নাই ইয়াত কিন্তু চাওক না তাও কিমান কোনো ফেষ্টিভেল নাই তো গাইজ এতিয়া এলা দাদাসকলা গাঁৱধিব ময়ো গাঁৱধিম বোধাই কিন্তু মই কাপোৰ ঠাপোৰ নাই আনওঁ তো দাদা গাঁৱধিবি না নাগাঁৱধিবি খানে ক'ত গাঁৱধিবৰ কাৰণে আহিছোঁ আৰু চলা পেন লৈ আহিছোঁ নাই হেষ্টে ওটা মাৰিয়া গেল সিও গাঁৱধিব তো আৰু আগত চা কি হয় কি নহয় মুঠতে আমি আহিছোঁ তো প্ৰায় 50জনমান মানুহ আহিছোঁ বাইকি দি আহিছোঁ ৰাস্তাগিটো দেখিলোকে কেনেকুৱা ডিজাইনাৰ আৰু যাইটি এলা দেখা পাম চাওক মানে গোটাইখানে এতে গাঁও ধুব লাগছে কাবাই আৰু এতে পিকনিক প্লেচ যিহেতু গোটাই ৰান্ধা বাঢ়া চলি আছে পানীটো একদম চাফা এইটো আমাৰ ছাৰ উঠিছে ওরা দাদা গাঁৱধে এবারে পাৰ হ'ব লাগছে এই ভালকে ভাল করে সেইফালে গাঁৱধিবাৰ কাৰণে সাজু হৈ আছে মই এখানে বেৰাব লাগছোঁ মই যিহেতু অলপমান ভিডিঅ' বানাম বুলি আহিছোঁ তো গতিকে চাহ ভিউগিৰি খানে কেনেকুৱা লাগি আছে এই হ'ল ভূটান পাহাৰৰ আইডি আছে একদম ডেঞ্জাৰ মানে চাই লওক ভিউকেইটা খুব মানে ভাল লগা দৃশ্য একদম কি ক'ম আৰু চা চবে এতে বঢ়িয়া খানা খাই আছে কবাই পাৰ্টি কৰি আছে এতিয়া চব ভিউখিনি ওলাইছে আৰু এতিয়া পুৰা মেঘে ঢাকি ধৰিছে পাহাৰকেইটা চাওক ধুনীয়া সৌন্দৰ্য একদম কিবা পাৰ্টি থকা নিচিনা দুইজেং ফেষ্টিভেল থকা নিচিনা লাগে কি ক'ম আৰু ইমান মানে ভাল লাগি আছে ইয়াত আহি বহুত মানুহ সেইকাৰণে আৰু বহুত ভাল লাগি আছে আৰু দাদা ক'লা গাঁৱধিব গ'ল গাঁৱধুক দিওঁ এতিয়া মই এখানে নাগধুং মানে গাঁৱধিলোঁ না যদিহে মই কিবা আনলোঁ না চোলা কাপোৰ মই কিছু অনা নাই তো সেইকাৰণে নাগধুং এইফালে যাম অলপমান আৰু আগবাঢ়িয়া না কি খুব স্পীডত আহে এতিয়া ঢুকিলা চা একদম এইবিলাক চব লেতেৰা হৈ আছে এইটো অলপমান বেয়া লাগিল যেনিবা যিহেতু ইয়াত পাৰ্টি কৰোঁতে বোলে আহি মানে একদম লেতেৰা হৈ গৈছে সেইটোৱে চাওক একদম স্পীড কেনেকুৱা চাই লওক পানীৰ
সাগৰৰ ঢৌ একদম তেনেকৈ ক'ৰ পৰা আহিছে এইটো চাবলৈ যাম নাকি না কি কয় বন্ধুসকল সকলোৱে ফটো উঠাত ব্যস্ত ফালে পুৰা ডেন্স চলি আছে বঢ়িয়া সৰি ভালে দিয়া আহিলোঁ আচ্ছা এইটো লাষ্ট পইণ্টত আহিলোঁ মানে একদম য'ত নেকি আৰু এতিয়া মানুহ নাই একদম লাষ্টত আহিলোঁ এতিয়া আৰু মানুহ নাই প্ৰায় পিকনিক খোৱা মানুহ নাই একদম সেইফালৰ পৰা ইফালে আহিলোঁ এইটো কোণাৰ ফালে দি মই খোজকাঢ়ি আছোঁ চাওক ভিউ মজা আৰু সেইফালে পাৰিম নেকি যাব চেষ্টা কৰি চাম আহক চেষ্টা কৰি আছোঁ যাবৰ কাৰণে কিনাৰে কিনাৰে আহি আছোঁ গৈ আছোঁ এইফালে অলপমান সূৰ্য দেৱতা ওলাব घर से निकलता है মোক মানে একদম সেইফালে যাব মন গৈছে য'ত নেকি পানী ওলাই আহে য'ত নিজৰা আকৌ ওলাই যাব মন গৈছে কিন্তু টিকিনতে যাং খেলাই যাবৰ কাৰণেতো ফ্ৰেণ্ড নাই এইগিলা সেইকাৰণে যোৱা নহ'ব গতিকে থাক দাদা আপুনি কিয় গা ধোৱা নাই ভয় লাগে মোক বিৰাট ঠাণ্ডা না ঠাণ্ডাৰ কাৰণে ভয় লাগে একদম মানে ফ্ৰিজত থকা নিচিনা কাউধাৰ এক্সপিৰিয়েঞ্চ কেনেকৈ আকৌ খানে তামাম কাউধাৰ এক্সপিৰিয়েঞ্চ লাগে আমাক কাউধিয়া কেনেকুৱা লাগিল মজা ৱাহ এতিয়াতে আৰু কি ডিজাইন চাহতে মানুহগিলা চব পাৰ্টি কৰি আছে ঘূৰি আছে ফুৰি আছে কাৰোবাৰ ফটো উঠি আছে ঠিক আছে দেখিছ কেনেকা তই কিয় নাগত দিল ঠাণ্ডা লাগে তাৰ কাৰণে ঠাণ্ডা লাগে বুজিছে পানী আহিব গতিকে গা ধোৱা আকৌ স্বাস্থ্যৰ পক্ষে হানিকাৰক নিশ্চয় হ'ব তো সেইকাৰণে মই অঁ এই কাপোৰ অনা নাই সেনেকাৰ কাৰণে নাই গাঁৱতে বোলে এই মোৰ হেনা মই ইহঁতো নাই আনো একদম ডুবি গেল মানুহ বেলেগ একদম পুৰা ধাৰ আছে চাহটো একদম ঢৌ সাগৰত যেনেকা ঢৌ আহে না ঠিক সেনেকাই ঢৌ বেলেগ বেলেগ ষ্টাইলৰ আহি আছে ঢাকৰা খায়া কাৰণ এইটো মানে পুৰা একদম পাহাৰে পৰাই ওলাই আহে না নিজৰা নিচিনা কৰে সেনেকাৰ কাৰণে হ'ব এতিয়া পৰা খানে খানে দেখা যায় এই ৰাতি বগা গাখীৰ নিচিনা লাগে কেমেৰাত দাদা খানে পানী গুড়েৰ এক্সপ্লেইন কৰিবি নেকি মানে গুটিৰ পৰা ওলাই আহে পাৰে ঝৰ্ণাৰ পৰা খাটি যাৱা যায় না নাযায় নাযাব দোকান মোৰে অ'ৰা আমাৰ এক্টৰ বাবু কি কৰে চিল ডাউলা ডাউলি খেলে আছে মানে আহি আছে পানীৰ ধাৰৰ মাজতো মানে খোজকাঢ়ি আহিবলৈ চেষ্টা কৰি আছে মানে কি ক'ম আৰু কি ক'ম ইমান কষ্টৰ বলত যে আহি আছে তাকেই মানে ধন্যবাদ দিব লাগিব আহক আৰু আমাৰ মানে পানীত নামাৰ এক্সপিৰিয়েঞ্চ খানে কওক পানীত নামাৰ এক্সপিৰিয়েঞ্চ এইগিলা কাম কিছু ক'বই নাপাৰিব মানে এতিয়া সজাই আহিছোঁ খাই বৰচি খাৰা হৈছোঁ আৰু ঘূৰি আছোঁ আৰু
নেটত দিব নেটত সেইকাৰণে খালি নেটত তুমি নাজানো ইউটিউব নেট মানে নাগালেণ্ড কুহিমা দাদা খানে কিবা দুই আষাৰমান কৈ দে এতিয়া আহিয়া কেনেকুৱা লাগিল তো এতিয়া বাতাবৰণ পৰিস্থিতি কেনেকুৱা ধৰণৰ লাগিল আপোনাক অলপমান বুজাই মানে কৈ দে আৰু নাই ভালে লাগি আছে পৰিৱেশটো ভালে লাগি আছে লকডাউনৰ মাজতে আমি ঘৰত থাকি ঠিকে কথা আমনি লগা হৈছে কিন্তু এতিয়া আহিয়া অলপ তাৰ মনটো ফ্ৰী হ'ল ভাল লাগি আছে পৰিৱেশটো ভাল এইফালে মোটামুটি পৰিৱেশখিনি ভালে আছে তাৰপিছত ধৰ জানুৱাৰীৰ ফূৰ্তি কৰাৰ নিচিনা লাগি আছে 1 জানুৱাৰীৰ ভালে লাগি আছে তথাপিতো কলাকো আমাৰ দেহাগিৰি অলপ ভাল নহয় পৰিস্থিতি আৰু দেহা কৰোঁ দুৰ্বল তথাপিতো গাঠাতো ধুবাই নাপালোঁ ফূৰ্তি কৰি পাছত আৰু আহিম সেইখিনিয়ে ধন্যবাদ বহুত বহুত ধন্যবাদ থাকিল দাদালৈ তো যিখিনি আমাক তথ্য পাতি দিলে খুবেই মানে ইম্পৰ্টেণ্ট বুলি ক'ব লাগিব তো থেংক ইউ নমস্কাৰ বন্ধুসকল মোৰ লগত একজন দাদা আছে তো দাদাই এই সৰলপাৰা এই জেগাকোটে নামগো কেন্দ্ৰে উৎপত্তি হ'ল মোৰ লগত দাদা আছে এই দাদাই সৰলপাৰা জেগাকোটে নামগো কেন্দ্ৰে হ'ল সেইগোটেৰ বিষয়ে খানে ক'ব আৰু এতিয়া কি জনগোষ্ঠীৰ মানুহে বাস কৰে সেইগোটেৰ বিষয়ে খানে ক'ব তো দাদা কৈ দিয়ে নাকি মানে মোক ক'ব দিলোঁ কি সৰলপাৰাৰ নামেৰ উৎপত্তি কেমনে হ'ল আচ্ছা এটাই মানে গৱেষণা কৰা পোৱা গৈছে মানে এই জেগা এটাত বোলে আগতে বিৰাট সৰল গাছ আছিল মানে সেই সৰল গাছৰ পৰাই মানে সৰলপাৰা নাম এটা উৎপত্তি হৈছে এটাই প্ৰধান কৰে মানে নেপালী আৰু বড়ো জনগোষ্ঠীৰ লোকে বাস কৰে আৰু এইলা মানে নতুন কৰে মানে আদিবাসীগিলা আহি আছিল কিন্তু ভৱিষ্যত মানে অতীতত মানে আমাৰ এই জেগা এইখিনি অঞ্চলখিনি আমাৰ কোচ ৰাজবংশীৰ কোচ ৰাজ্যৰে মানে কিবা আছিল মানে এই হাৰিয়া মণ্ডলৰ ৰাজ্য নাকি আছিল মোটামুটি চিগনেচাৰ নামে মানে আছিল জেগাটা পাছত কালক্ৰমত এংগেৰা বিলুপ্তি হৈ গ'ল এংগেৰা হৈ মানে আজি সৰলপাৰা নামটা পাইছে আগে এইখিনিয়ে আৰু দাদাৰ এইখিনি তথ্য পাতি খুব এটা হেল্পফুল বুলি মই ভাবোঁ কাৰণ এইখিনি তথ্য পাতি আমি আগতে পোৱা নাছিলোঁ তো এতিয়া আহি আমি জানিলোঁ বহুত কথা আৰু দাদাই যিখিনি ক'লে খুব ইম্পৰ্টেণ্ট হয় বুলি মই মানে ভাবিলোঁ আৰু তো এইখিনিয়ে আছিল সৰলপাৰাৰ উৎপত্তি সৰলপাৰা এইটো নদীখনৰ নাম হৈছে সৰল ভাং তো ইয়াত মানে বৈ আহিছে ভূটানৰ যিটো পাত দেশ আছে সেই তো গাইজ ভিডিঅ' আছে কেনেকুৱা পালোঁ কমেণ্ট কৰি কবি লাইক কৰিবি শ্বেয়াৰ কৰিবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বি আৰু নতুন ভিডিঅ' এই চেনেলটোত পাই থাকিবি আৰু চেছ আৰু ভিডিঅ' এইখিনিয়ে আৰু কি ক'ম যদিহে ভাল লাগিছে তেন্তে এইখন ঠাইলৈ আহিবা মানে ক'বা আৰু কেনেকুৱা লাগিল থেংক ইউ ফৰ ৱাটছিং ইন দিছ ভিডিঅ'